অষ্টম সংখ্যক কাৰ্বি ছাত্ৰ সন্থাৰ নৱাগত আদৰণি সভা অনুষ্ঠিত। হৰিয়জনত কাপ্তাৰ প্ৰথম চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত। চকীহলা চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত। অসহায় মহিলাৰ স্থানীয় চৰকাৰলৈ সহায়ৰ ভিক্ষা। নমস্কাৰ, পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। নৱ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উপলক্ষে কলেজত এক আদৰণি সভা আয়োজিত কৰা হয়। এনেতে এক অনুষ্ঠান কাৰ্বি আংলঙৰ হাওৰাঘাটৰ চাংটি মিলি কাৰ্বি কালচাৰেল হলত অষ্টম সংখ্যক কাৰ্বি ছাত্ৰ সন্থাৰ আদৰণি সভা বুধবাৰে অনুষ্ঠিত হৈ যায়। হাওৰাঘাট কলেজ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে প্ৰাক্তন কেনেলেফৰ প্ৰচাৰক ৰিজাক দেৰা, বিষ্ণু তেৰণ, সঞ্জীৱ তেৰণ, প্ৰমিতা ইংহিপি, বিদ্যা তেৰণ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে নৱ ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে শিক্ষাক শ্ৰদ্ধা জনাব লাগে, কেনেকৈ শিক্ষাক অধিক উন্নত কৰিব পাৰি আৰু কাৰ্বি সমাজ সংস্কৃতিক কেনেদৰে আগবঢ়াই লৈ যাব পাৰি এনেধৰণৰ কথা অনুষ্ঠানটিত উল্লেখ কৰে। হাওৰাঘাট কলেজ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ৰেইচন ৰংপি, সাধাৰণ সম্পাদক বাবুসিং তকবীৰ লগতে সকলোৱে সহায় সহযোগিতা কৰি অনুষ্ঠানটি শান্তিপূৰ্ণভাৱে সম্পন্ন কৰে। বাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। প্ৰয়াত চামুৱেল ইংতি আৰু প্ৰয়াত সত্যদেৱ শৰ্মাৰ সোঁৱৰণিত হাঞ্জালাংছ খেলপথাৰত বুধবাৰে প্ৰথম কাপ্তা নকআউট ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। চূড়ান্ত খেলখন লাংছমেপি ব্লক কাপ্তা আৰু ৰংখাং ব্লক কাপ্তাৰ মাজত অনুষ্ঠিত কৰা হয় আৰু 2-1 গলৰ ব্যৱধানত লাংছমেপি ব্লক কাপ্তাৰ দলে জয়লাভ কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত কাছাৰ সহকাৰী সম্পাদক জীৱন চন্দ্ৰ পাঠক, খৰচিং তেৰাং, লাংটুইপি ৰংপিপি, প্ৰবীণ হানছে, জেলিনা তেৰাংপি, চংবে, ৰীতা ইংটিপি, হেমাৰী তকবি, জনা সিং ফাংছ, ডেভিড ৰংহাং প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। হৰিয়জনৰ পৰা বিষ্ণু লেখাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আকৃষ্ট কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলা মৈক্ৰ গাঁৱত প্ৰয়াত বীৰেন তেৰণ আৰু প্ৰয়াত ধনীৰাম ক্ৰক উৎসৰ্গা কৰি বুধবাৰে এক চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ডিচেম্বৰৰ 5 তাৰিখৰ পৰা চলি থকা এই খেলখনত মুঠ 28টা দলে অংশগ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত খেলখনত চিংৰি ফুটবল ক্লাব আৰু আৰ্চিম ফুটবল ক্লাবৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত কৰোৱা হয় আৰু 5-4 গলৰ ব্যৱধানত চিংৰি ফুটবল ক্লাবে জয়লাভ কৰে। উল্লেখযোগ্য যে অনুষ্ঠিত হৈ যোৱা খেলখনত মুখ্য অতিথি হিচাপে সমাজসেৱক জেমছ ফাংছ অনুষ্ঠানটিত উপস্থিত হৈ বিজয়ী দলক পুৰস্কাৰ প্ৰদান কৰে। সমিতিটোৰ সভাপতি আতন তকবি আৰু সুজিত টিমুঙৰ নেতৃত্বত অনুষ্ঠিত হৈ যোৱা খেলখন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হয়। নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দকমকা কাছচান কানিয়া ইংতি গাঁৱৰ নিবাসী ৰতন ইংতি আৰু কাৰেং তেৰণপিৰ 7 বছৰৰ পুত্ৰ চাৰ্লিজাং ইংতি বিগত 9 মাহ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। সেয়ে উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত আৰ্থিক সাহায্য বিচাৰি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে চাৰ্লিজাঙৰ মাতৃ কাৰেং তেৰণপিয়ে সহায়ৰ বাবে স্থানীয় চৰকাৰলৈ প্ৰাৰ্থনা কৰে। হাওৰাঘাটৰ পৰা ৰবি সিং হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।